হাই গাইজ, গুড মৰ্ণিং। কি খবৰ? মোৰ ভালেই বাৰু। আশা কৰিছোঁ আপোনালোকেও ভালে আছে। আৰু আজি হৈছে 14 ফেব্ৰুৱাৰী। এতিয়া বাজিছে 10:30 আৰু মই যোৱাকালিয়ে ঘৰত আহিলোঁ। 16 ফেব্ৰুৱাৰীত মোৰ বাৰ বিয়া। চ' মই যোৱাকালিয়ে ঘৰত আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। তো ভাবিলোঁ আজি ব্লগটো আৰম্ভ কৰোঁ। তো চাই থাকিব, ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিলোঁ, শেষলৈকে চাই থাকিব। বাকীখিনি কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম। আৰু আজি আমি চবেই মেহেন্দি লগাম, কইনাও মেহেন্দি লগাব। চ' দেখুৱাব চেষ্টা কৰিম, চাই থাকিব। এয়া পেণ্ডেল দি আছে এতিয়া। এতিয়া এয়া আমাৰ ভিনদেউৰ ভনীয়েক, মানে দৰাৰ ভনীয়েকে বাক আহি মেহেন্দি আঁকি দি আছে। আৰু তাই বহুত ধুনীয়া মেহেন্দি আঁকে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ আঁকিছে। দুটি হিয়াৰ সপোন আজি বুকুৰ আপোন তুমিহে পাহৰি যোৱা উজাই বাঢ়ে দেখোন মৰম মৰম। কইনাৰ মেহেন্দি আঁকি হৈ গ'ল আৰু এইটো হৈছে আমাৰ বিয়াৰ পেণ্ডেলটো। চ' ভাবিলোঁ বিয়াৰ পেণ্ডেলটো আপোনালোকক আজিয়ে অলপ ভালকৈ দেখাই দিওঁ। আৰু ইয়াত হ'ব ৰিচেপশ্যনৰ ঠাইখিনি অলপ ডাঙৰকৈ ৰাখিছে। এতিয়া বাজিছে ৰাতি 10:30 আৰু এতিয়া জোনবা আৰু মই এয়া ৰংগোলী বনাই আছোঁ। কালি যিহেতু জোৰোণ, কালি জোৰোণ দিওঁতে বাক যোনটো ৰুমত জোৰোণ দিব, চ' তাতেই আমি এতিয়া ৰংগোলী বনাই আছোঁ। এয়া আমাৰ এতিয়া ৰংগোলীটো কমপ্লিট হৈ গ'ল আৰু ইয়াতে কালি বাক জোৰোণ দিব। এয়া চেলফি পইণ্টৰ ডেক'ৰেশ্যনৰ কাৰণে এয়া ৰিক্সা আনিছে। এয়া আৰু ইয়াতে চেলফি পইণ্ট হ'ব। আৰু ইয়াত কইনা সজাব আৰু এতিয়া কইনা বহা